হেল্ল' বন্ধুসকল, গুগল হ'ল এটা চাৰ্চ ইঞ্জিন। ইয়াত আপোনালোকে যি চাৰ্চ কৰিব সেই সকলোবোৰ বস্তু আপোনালোকে ইয়াৰ পৰা মই ইয়াত মোৰ মোবাইল নম্বৰটো চাৰ্চ কৰিছোঁ। ইয়াত মই মোৰ মোবাইল নম্বৰটো চাৰ্চ কৰাৰ লগে লগে দেখিবলৈ পাইছে মোৰ ইয়াত এইবোৰ ফটোবিলাক ছেট হৈছে। মই এইবোৰ ফটো কেনেকৈ ছেট কৰিলোঁ আৰু মোবাইল নম্বৰত কেনেকৈ দি এইবোৰ ফটোবিলাক ছেট কৰিলোঁ, আজি আপোনালোকক এই বিষয়ে কথা পাতিম। ভিডিঅ'টো আপোনালোকে শেষ কৰি চাই থাকিব। আপোনালোকক দেখুৱাম এই এপটোৰ কাম কি। এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। এই এপটো মই ভিডিঅ'ৰ শেষত দেখুৱাই দিম। আপোনালোকে এনেকুৱা অপশ্যন আহিলে আপোনালোকে এনেকৈ ছিলেক্ট কৰি যাব। ইয়াত ছিলেক্ট কৰি যোৱাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে গেট ষ্টাৰ্টেড। ইয়াত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনালোকে পাছৱৰ্ড বহাই দিব। ইয়াত মই মোৰ মোবাইল নম্বৰটো পাছৱৰ্ড, সেইকাৰণে মই মোৰ মোবাইল নম্বৰটো বহাই দি আছোঁ। ইয়াত মোৰ পাছৱৰ্ডটো বহাই দি আছোঁ। ইয়াতে আকৌ কনফাৰ্ম পাছৱৰ্ডটো বহাই দিব। দিয়াৰ পিছত আপোনালোকে ছেভত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। মই আপোনালোকক দেখুৱাই আছোঁ। এনেকুৱা ইণ্টাৰফেচ আহি যাব। আপোনালোকে ইয়াত আপোনালোকৰ ফোন নম্বৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে নিউ ফল্ডাৰ চুজ কৰিবলৈ কৈছে। ইয়াত আপোনালোকে যে আপোনাৰ পচন্দ মতো ফল্ডাৰ বনাই ল'ব। মই ইয়াত ফটো ফল্ডাৰ বনাইছোঁ। বনাই কনফাৰ্ম ক্লিক কৰিছোঁ। ইয়াত আপোনালোকে প্লাছ আইকন দেখিবলৈ পাইছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনালোকে ফটো, ভিডিঅ' আদি ছেভ কৰিব পাৰিব। আপোনালোকে ফটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকুৱা গেলাৰীত সোমাই যাব। আপোনালোকে ইয়াৰ পৰা আপোনালোকে ফটোবিলাক ছেভ কৰি ল'ব। মোৰ এটা ফটো ছেভ হৈছে। মই ইয়াৰ পৰা টেপ কৰি ধৰি ৰাখিছোঁ। ৰখাৰ পিছত আপোনালোকে ইয়াৰ পৰা অপেনত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ ফটোবিলাক ছেভ হৈ যাব। মোৰ ফটোবিলাক ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। মোৰ ফটোবিলাক ইয়াত ছেভ হৈ গৈছে। মই আপোনালোকক দেখুৱাই আছোঁ। মই এপটোৰ নাম কি, সেই এপটো আপোনালোকে ডাউনলোড কৰি দিব। মই দেখুৱাই আছোঁ। আপোনালোকে চাৰ্চ গেলাৰী, এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। আপোনালোকে চাৰ্চ গেলাৰীত গৈ চাৰ্চ দিব। আপোনাৰ পাছৱৰ্ড যিটো সেইটো লিখি চাৰ্চ দিব। মই মোৰ পাছৱৰ্ড লিখি চাৰ্চ দিছোঁ। দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মোৰ ইয়াত যিবোৰ ফটো ছেভ কৰিছিলোঁ সেইবোৰ ফটো ইয়াত শ্ব' হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে। এই ফটোটো আপোনালোকে প্লে ষ্ট'ৰত গৈ চাৰ্চ দিব। মই আপোনালোকক দেখুৱাই আছোঁ। প্লে ষ্ট'ৰত গৈ চাৰ্চ দিব। আপোনালোকে চাৰ্চ গেলাৰী হাইড ফটো, আপোনালোকে প্ৰথম যিটো ফটো পাই যাব, যিটো এপছ পাই যাব সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰিছিলোঁ। আপোনালোকে ডাউনলোড কৰি ল'ব। আজি ইমানলৈকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।